লকডাউনৰ সময় মোবাইল টিপি আছো। তই মোবাইলটো দিনে কি কি চাও? চব চাওঁ ভাই, এনি টাইম পাবজি, ফ্ৰী ফায়াৰ এইবিলাকে খেলি থাকোঁ। তোৰ মোবাইলটোৰ দাম কিমান? মোৰতো তোমাৰ MI কোম্পানী হয়, এইটো 12,000 টকা হয়। তই 12,000 টকীয়া মোবাইলহে চলাৱ, মই 20,000 টকীয়া মোবাইল চাওঁ। কি কবে চাওঁ দেখুৱা এইটো চাওঁ দে চাওঁ, তোৰ মোবাইলটো চাওঁ মই। এখন নকিয়া কোম্পানী, এই চবতকে দামী কোম্পানী, গম পাইছে নাই? হ'ব দে, তই এইটো চা, মই যাওঁ দেই। যা দেখোন একোৱে নাই, বেটেৰীও নাই। এইটো দেখোন নচলে। गंजा लिया उन्होंने एक दिन चले सराभा দেখি আছে আমাৰ চেনেল উপস্থিত হৈছোহি। আমি বহুত প্ৰতিভা সম্পন্ন ব্যক্তি আমি দেখা আছো, এইকেইদিনত বহুত কাম কৰি আছে। কেমেৰা পাৰ্চন খন্দেশ্বৰ দেখা আছে, আমাৰ মদন কাই বহুত প্ৰতিভা আছে। তেওঁ আজি আমাৰ আগত জাপ মাৰিব, আপোনালোকে চাব। মদন কাই আমাৰ সময় নাই, আপুনি মাৰক। আপোনালোকে দেখিলে ভাই, এইটো চাই এক্সিডেণ্ট হ'ল। এইকেইটা ইয়াক কলৈ নিছে? ক'ত মোৰ এক্সিডেণ্ট হৈছে? ইউটিউবত মাৰিছিবি ৰাৱণ এণ্টাৰটেইনমেণ্ট বুলি। মায়ে কৈ আছে SSC পৰীক্ষা নামত বোলে বহুত টকা পানীত পেলালে, তাকে বিচাৰি ফুৰিছো ৰ। ভাই কি খাই আছা? আংকুল। কাক আংকুল কৈছা? তোমাৰ দেউতাতকে মই 2 বছৰ ডাঙৰ। তোমাৰ দেউতাই মোক আংকুল বুলি মাতে। গাইস, যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব।